राम रो সুপ্ৰভাত গুড মৰ্নিং আজি আমাৰ গেংটকৰ দ্বিতীয় দিনা আজি আমি বিভিন্ন ঠাই ফুৰিবলৈ যাম আমি ক'ত যাম কি কথা সকলোখিনি আপোনালোকক দেখুৱাই যাম আমি আজি দিনটো আৰম্ভ কৰিলো একাপ ৰঙা চাহেৰে চাওকচোন কি লিখা আছে অসমৰ বাহিৰত অসমৰ নামটো দেখিলে কিবা এটা ভাল লাগি যায় নহয়নে বাৰু পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত আমি ওলালো সাউথ ছিকিমলৈ বুলি আমি এতিয়া গৈ আছো গেংটকৰ পৰা নামচি গেংটকৰ পৰা নামচিৰ ডিষ্টেন্স হৈছে 75 কিলোমিটাৰ সিংটাম সুংথাম ৰোড হৈ গলে আৰু মই আগৰকিটা ব্লগতো কৈছো যে যেহেতু পাহাৰীয়া ৰাস্তা পটকে ওপৰলৈ যাব লাগে তললৈ যাব লাগে বেছি স্পিডতো গাড়ী চলাব নোৱাৰে সেই কাৰণে যদিও অকল 75 কিলোমিটাৰ কিন্তু আধা ঘণ্টা 3 ঘণ্টা মান সময় লাগে গৈ পাওঁতে ৰাস্তাটোৰ দুয়োকাষে কি ধুনীয়াকৈ হালধীয়া ফুল ফুলি আছে এটা কথা বজনে চকুৰে চাই ইমান ভাল লাগে এয়া কেমেৰা হক ফোন হক হেতু কেতিয়াও নাহে মানে কেতিয়াও মানে ফুটি নুঠে হেতু আমি প্ৰায় 1:30 বজামানত গৈ নামচি পালোগে আৰু আমি এই হোটেলত সোমাই পেলাই ভাত খাই ললো আমি আসলে আৰু অলপ সোনকালে গৈ পেলাই পালোগেহেঁতেন কিন্তু ৰাস্তাত আমি প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টামান ট্ৰাফিক জামত ফসাৰ কাৰণে আমি গৈ পোৱাটো অলপ দেৰি হ'ল যিজন স্থানীয় ব্যক্তিয়ে আমাক ফুৰাবলৈ লৈ গৈছিল ভাত খাই উঠিলে তেওঁ ইয়াৰ এটুকুৰা খালে আমি এটো কি হয় বুলি প্ৰশ্ন কৰাতে ক'লে যে এটো ইয়াকৰ গাখীৰৰ পৰা তৈয়াৰ কৰা এবিধ বস্তু হয় যিটো আপোনাৰ সুপাৰীৰ দৰে খোৱাৰ পিছত খাব পাৰি প্ৰায় 10 মিনিট মান যোৱাৰ পিছত আমি সিদ্ধেশ্বৰ ধাম যাক চাৰধাম বুলি কোৱা হয় পালোগে ঋতুৱে আগবাঢ়ি গৈছে টিকেট কাউণ্টাৰৰ পৰা টিকেট ল'বলৈ টিকেট লোৱাৰ পিছত আমি এফালে দি সোমাই আহিলো আৰু ইয়াত আমি দেখা পালো মিনিয়েচাৰ চাৰধামৰ মডেল গোটেই মন্দিৰটোৰে এটা সৰু মডেল ইয়াত ৰখা হৈছে এতিয়া আমি এফালে ভিতৰলৈ সোমাম আচল মন্দিৰ চামগৈ জোতা ৰখা ঠাইত আমাৰ জোতা মোজা খুলি থৈ আমি মন্দিৰৰ ভিতৰলৈ আগবাঢ়িছো আৰু এয়া আমাৰ লগত অহা মৰম লগা কণমানি মাইনু এই মন্দিৰ ভাগক চাৰধাম বুলি কিয় কোৱা হয় আপোনালোকে গম পায়নে আমাৰ ভাৰতবৰ্ষত থকা 4 ভাগ ধাম বদ্ৰীনাথ দ্বাৰকা ৰামেশ্বৰম আৰু জগন্নাথ পুৰী ইয়াত ৰেপ্লিকা বনাই থোৱা আছে আৰু লগতে ভাৰতবৰ্ষত থকা 12 ভাগ জ্যোতিৰ্লিংগ ইয়াত হুবহু বনাই থোৱা আছে মন্দিৰ ভাগলৈ সোমাই আহিলে আমি দেখো এয়া গাইড মেপ ইয়াত থকা বিভিন্ন মন্দিৰসমূহ কোনফালে কি আছে ধুনীয়াকৈ এই গাইড মেপখনতে দেখুওৱা হৈছে যিহেতু এই ঠাইডোখৰ বহুত ডাঙৰ সেইবাবে গাইড মেপখন চাই ল'লে ফুৰাত অলপ সুবিধা হয় আমি চাৰধাম মন্দিৰত আছো এতিয়া বৰ্তমান চোৱা যাবনে ডাৱৰৰ মাজে মাজে চাৰধাম মন্দিৰ আপোনালোকক এটা কথা ক'বলৈ থাকি গ'ল ইয়াত টিকেটৰ প্ৰাইচ পাৰ পাৰ্চন ₹50 হয় আৰু 10 বছৰীয়া তলৰ শিশুৰ কাৰণে ফ্ৰী আমাৰ সন্মুখত কি এক নান্দনিক দৃশ্য পলকতে ডাৱৰে আহি মহাদেৱৰ মূৰ্তিভাগ আৱৰি ধৰি আৰু খন্তেকতে ডাৱৰ আঁতৰিও যায় এনেহেন অনুভৱ হয় কৈলাশ পৰ্বতত স্বয়ং মহাদেৱে আহি আমাক দেখা দিছেহি এই দৃশ্যৰ সৌন্দৰ্যতা আচলতে নিজ চকুৰে চোৱাজনেহে অনুভৱ কৰিব পাৰে কেমেৰাৰ লেন্সৰ যোগেদি ইয়াক বৰ্ণনা কৰাটো কঠিন আমি মন্দিৰৰ ভিতৰলৈ সোমাই আহিলো মন্দিৰৰ ভিতৰত দেখা পালো মহাদেৱৰ লগত জড়িত বিভিন্ন কাহিনীসমূহ বৰ্ণনা কৰি থোৱা আছে মন্দিৰৰ চৌহদ তেওঁলোকে খুবেই পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখিছে আৰু দৰ্শনাৰ্থীসকল বহিবৰ বাবে এইফালে ব্যৱস্থাও কৰি থৈছে 4 ভাগ ধামৰ ভিতৰত এয়া ৰামেশ্বৰম ধাম আহকচোন ভিতৰলৈ সোমাই যাওঁ ভিতৰত পূজা কৰি আছে আপোনালোকে শুনি থকা ভক্তিমূলক গীতসমূহ এই মন্দিৰৰ চৌহদতে বাজি থাকে ইমান ধুনীয়া ফুল দেখি আমিও একপি ফটো মাৰি ললো চাৰধাম মন্দিৰত 1.5 ঘণ্টামান সময় কটোৱাৰ পিছত এতিয়া আমি গৈ আছো বুদ্ধ পাৰ্কলৈ বুদ্ধ পাৰ্ক ৰাবাংলাত অৱস্থিত চাৰধামৰ পৰা বুদ্ধ পাৰ্কলৈ ডিষ্টেন্স প্ৰায় 35 কিলোমিটাৰ মান হয় কিন্তু গৈ পাওঁতে 1.5 ঘণ্টামান সময় লাগে
ছিকিম ৰাজ্যখন হিমালয়ান মাউণ্টেইন ৰেঞ্জত অৱস্থিত আৰু যিহেতু আমি ওপৰফালে গৈ আছোঁ আমাৰ লাহে লাহে ঠাণ্ডাটো বাঢ়ি আহি আছে ঠেক ৰাস্তাৰ বাওঁফালৰ দৃশ্য দেখি আমাৰ ভয় নলগা নহয় তথাপিতো ভয় আৰু এক্সাইটমেণ্টৰ মাজেৰে আমি ৰাবাংলাৰ বুদ্ধ পাৰ্ক গৈ পালোগৈ এতিয়া প্ৰায় 4 মান বাজিছে আৰু চাৰিওফালে ধোঁৱা সদৃশ মেঘ সকলোৱে মিলি ফটো একপি উঠি এতিয়া আমি মন্দিৰৰ ফালে গৈ আছোঁ মাইনু আমি এতিয়া ক'ত আছোঁ কোৱাচোন পেলিং নহয় নহয় দিম নাম হৈছে ৰাবাংলা আৰু গম পোৱা আমি এতিয়া গেংটকত থাকোঁতে 5,600 ফিট ওপৰত আছিলোঁ এতিয়া এই ৰাবাংলা 8,000 ফিট ওপৰত আছে গম পালা বহুত ওপৰত আপোনালোকে হয়তো ভাবিছে হঠাৎ ইমান ধুনীয়া কোৱালিটি ভিডিঅ' মাজত ক'ৰ পৰা আহিল এয়া আচলতে বুদ্ধ পাৰ্কৰে ভিডিঅ' কিন্তু মোৰ ফোনৰ কেমেৰাৰ পৰা লোৱা নহয় প্ৰাঞ্জলৰ ফোনৰ কেমেৰাৰ পৰা লোৱা প্ৰাঞ্জল আৰু দিব্যা আহিছিলে বুদ্ধ পাৰ্কলৈ প্ৰায় 12 মান বজাত আৰু ইয়াত যে দেখিছে ই ৰিক্সা নিচিনা সৰু গাড়ীবিলাক ইয়াত কাৰোবাৰ যদি খোজকাঢ়ি পেলাই গোটেই জেগাটো ফুৰিবলৈ যদি অসুবিধা হয় যিহেতু বহুত ডাঙৰ জেগা ইয়াতে উঠি পেলাইও পৰা যায় ইয়াত প্ৰায় 300 মান টকা লয় গোটেই বুদ্ধ পাৰ্কখনে তেওঁলোকে ইয়াতে উঠি পেলাই ফুৰিব পাৰে সন্ধিয়া প্ৰায় 5:30 মান বজাত আমাৰ ঠাণ্ডাও লাগিছিল আৰু কিবা এটা খাবৰো সময় হৈছিল ভাবিলোঁ যে আমি ম'মৰ চুপটো যদি খাওঁ গাটো অলপ গৰম লাগিব পিছে ভেজ ম'ম' পালোঁ আৰু চুপ নাছিল সেইবাবে আমি দুয়ো একাপ কফি খাই ল'লোঁ তাৰপিছত আমি পেলিঙলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ বুদ্ধ পাৰ্কৰ পৰা পেলিঙলৈ দূৰত্ব প্ৰায় 46 কিলোমিটাৰ মেইন ৰাস্তাদি নগৈ আমাক সোনকালে পাবৰ কাৰণে বেলেগ এটা ৰাস্তাদি লৈ গ'ল ৰাতিৰ সময়ত অকোৱা পকোৱা ঠেক ৰাস্তাদি গৈ আমাৰ অলপ ভয় লাগিছিল সেইবাবে আমি ভগৱানৰ নাম লৈ গৈ থাকিলোঁ অলপ দূৰ যোৱাৰ পিছত আমি কি গম পালোঁ জানেনে ৰাস্তা হেনো আগত ব্লক হৈ আছে তাত গৈ দেখিলোঁ কমেও 10-15খনমান গাড়ী আমাৰ আগত ৰৈ আছে 3খনমান এক্সকেভেটৰৰ সহায়ত কমেও 5 ঘণ্টামানৰ পিছত ৰাস্তাটো খোল খালে এইখিনিতে মই এটা কথা কৈ থওঁ আপোনালোকে যদি এনেকুৱা যিকোনো হিলি এৰিয়ালৈ আহিম বুলি ভাবে বাৰিষা টাইমত নহাটো ভাল যিহেতু লেণ্ডশ্লাইডৰ ভয় বেছিকৈ থাকে মাজৰাতি সেই ৰাস্তাদি গৈ থাকোঁতে আমি কথা এটা লক্ষ্য কৰিলোঁ সেই দূৰণি পাহাৰবিলাকত থকা ঘৰবিলাকত লাইটবিলাক অন আছিল আমাৰ লগত যোৱা স্থানীয় ব্যক্তিজনক সোধোতে তেওঁ ক'লে যে ৰাতি লাইটবিলাক অফ কৰা এলাউড নহয় ৰাস্তাত আমি গৈ থাকোঁতে 3টা শিয়ালৰ পোৱালিও দেখা পালোঁ খালি ভিডিঅ' কৰিবলৈহে নহ'লে আমাৰ গাড়ীখন আহি পেলাই য'ত ৰখালে সেই ওচৰতে এখন দোকান আছিল আৰু সেই দোকানখনে খোৱাৰ পানীৰ পৰা খাদ্যবস্তু যেনেকৈ পায় সকলোখিনি দোকান ধৰি আছিল ৰাতি প্ৰায় 12 মান বজাত ৰাস্তা ক্লিয়াৰ হ'ল আৰু আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ এতিয়া সময় প্ৰায় 2 বাজিব হৈছে আৰু আমি পেলিঙৰ হোটেল আহি পালোহি হোটেলখন আগতীয়াকৈ বুকিং কৰি থোৱা আছিলে আমি ফ্ৰেছ হৈ ভাতকেইটা খাই শুই থাকিলোঁ আজিৰ দিনটোত নমিতা উদীপ্ত প্ৰাঞ্জল আৰু দিব্যাই গেংটকতে ফুৰিলে ভাবিলোঁ আপোনালোকক তাৰো কিছুমান দৃশ্যৰ আলোকচিত্ৰ দেখুৱাই দিওঁ কালিলৈ আমি যাম ভাৰতবৰ্ষৰ প্ৰথমটো গ্লাছ স্কাইৱাকলৈ এতিয়ালৈ আহোঁ শুভৰাত্ৰি